এভৰিৱান আজিৰ এটা অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই ক'বলৈ লৈছোঁ যদি ভিডিঅ'টো চাই ভাল লাগি আপোনালোকৰ প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হয়, আজি মই উদয়ন দুৱাৰা আমাৰ ইউডিৰ বিষয়ে আপোনালোকক ক'ব ওলাইছোঁ। ইউডিৰ এটা আছে ভাল খবৰ। হয়, ভাল খবৰটো আপোনালোকক নিশ্চয় মই জনাম। ভাল খবৰটো এইটোৱে হৈছে ইউডি আৰু তেখেতৰ পত্নী সুনেনা তেওঁলোকৰ জীৱনলৈ এটি কণমানি কন্যা সন্তান আজি আহিছে তেওঁলোকৰ জীৱনলৈ ৰঙীন কৰিবলৈ। সেয়াই আছিল তেওঁলোকৰ খবৰটো আৰু তেওঁলোকলৈ বহুত বহুত শুভকামনা মোৰ ইউটিউব ফেমিলিটোৰ পৰা। কণমানিজনীলৈ বহুত বেছি মৰম, তাই যেন সুস্থ হৈয়ে থাকে, সদায় ভালদৰে ভাল মানুহ হৈ যায় তাৰে কামনা কৰিলোঁ। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ।